যদি আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি লোৱা তোমালোকে এবাৰ মেট্ৰিক পৰীক্ষা দিবা সেই ভিডিওটো তোমালোকৰ বাবে অতি জৰুৰী গতিকে ভিডিওটো অকণো স্কিপ নকৰাকৈ চাই থাকা আমি পলম নকৰি আজি ভিডিওটো আৰম্ভ কৰো আজি আমি আলোচনা কৰিম 2020 চনত অহা মেট্ৰিক পৰীক্ষাত অহা জেনেৰেল ম্যাথমেটিক্সৰ কোৱেশ্চন পেপাৰখন ভিডিওত জাস্ট খালি তোমালোকক কোৱেশ্চন পেপাৰখন দেখাই দিম কি কোৱেশ্চন আহিছিল ইয়াৰ নেক্সট ভিডিওত আমি কোৱেশ্চন পেপাৰখন গোটেইখিনি সলিউশন কৰিম বলক আমি ভিডিওটো আৰম্ভ কৰো প্ৰথমতে দিয়া আছে চইচ দা কাৰেক্ট আনসাৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াত চাৰিটা আনসাৰ দিয়া থাকে যিকোনো এটা বাছি লিখিব লাগে তোমালোকে ভিডিওটো স্কিপ কৰি গোটেইখিনি কোৱেশ্চন লিখি লবা তেতিয়া তোমালোকৰ সহজ হ'ব পঢ়িবলৈ আৰু মই নেক্সট এটা ভিডিওটো গোটেইখিনি কৰি দিমেই সলিউশন ভালদৰে পঢ়িবা ভাল ৰিজাল্ট কৰিবা লগতে মা দেউতাৰ গৌৰৱ কঢ়িয়াই আনিবা গাঁওখনৰ লগতে বিদ্যালয়খনৰ সকলোৰে গৌৰৱ কঢ়িয়াই আনিব পাৰিবা আৰু মেথছত লেটাৰ পোৱা একে বহুত ইজি হয় ইমান টান নহয় মই মেথছত 84 পাইছিলো লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছিল সেয়ে মই জানো মেথছ কোনো মুখস্থ কৰা বস্তু নহয় খালি প্ৰেক্টিছ কৰিলে হ'ল ডেইলি 2 ঘণ্টা প্ৰেক্টিছ কৰিবা আহি যাব সেই আহিলে পঢ়িম বুলি থৈ দিলে কাম নহব পৰীক্ষাৰ 2 মাহ আগতেই অংকবোৰ কৰি কিনে ক্লিয়াৰ কৰিব লাগিব পৰীক্ষা আহিছে মানে আৰু প্ৰেক্টিছ ৰিভাইজ মাৰিব লাগিব খালি অংকবিলাক বেছিভাগ তোমালোকে ৰাতি কৰিবলৈ চেষ্টা কৰিবা ৰাতি কৰিলে কি হয় মানে টোপনি যে লাগি থাকে আমাৰ টোপনিটো ভাঙি যায়গে এনসাৰটো যেতিয়া ওলাব নহয় তেতিয়া ইমান ভাল লাগে টোপনি হেৰি যায়গে সন্ধিয়া অংক কৰিলে আৰু ৰাতিপুৱা কৰিব লাগে মুখস্থ কৰা কামসমূহ যেনে ইংলিছ অসমীয়া সোশ্যাল সায়েন্স এইবোৰ মুখস্থ কৰিব লাগে ৰাতিপুৱা অংকটো এনেকুৱা সাবজেক্ট হুলস্থুলতো কৰি থাকিব পাৰে খালি অলপ মন দিলেই হ'ল পৰীক্ষা আহিছে বুলি একো ভয় খাব নালাগে ভালদৰে পঢ়ি যোৱা পৰীক্ষা ভাল হ'বই ভয় খোৱাৰ কোনো কাৰণেই নাই ভালদৰে পঢ়িলে পাছ কৰিবই যেতিয়া তোমালোকে এক্সামত গৈ বহিবা কুৱেশ্যন পেপাৰ দিয়াৰ লগতেই নোৱাৰাখিনি চাই মাথা গৰম নকৰিবা পাৰাখিনি আগতে কৰি ল'বা আৰু যদি নোৱাৰাখিনিৰ লগত লাগি থাকা তেন্তে টাইম নহ'ব টাইম দিবা মাত্ৰ 3 ঘণ্টা তাৰ ভিতৰতে গোটেইখিনি কৰি কমপ্লিট কৰিব লাগিব নোৱাৰাখিনি যেতিয়া কৰি যাবা নহয় তেতিয়া মানে নোৱাৰাখিনিও লাহে লাহে মনত পৰি থাকিব আৰু কৰি থাকিব পাৰিবা টাইম মেইনটেইনটো আটাইতকৈ ডাঙৰ বস্তু হয় এক্সামৰ কাৰণে কুৱেশ্যন পেপাৰ চালে তোমালোকে লেটাৰ নম্বৰ পাবলৈ সক্ষম হ'ব বুলি মই আশা কৰিছোঁ কিয়নো মই নিজেই পাইছোঁ কুৱেশ্যন পেপাৰ খালি চালেই যেন হ'ব এনেকৈ নহয় কিতাপখনো ভালদৰে পঢ়িব লাগিব সূত্ৰবিলাকো মনত ৰাখিব লাগিব আজিৰ ভিডিঅ'
যদি ডাউট থাকে কমেন্ট কৰিবা যিমান পাৰা ভিডিঅ'টো তোমাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰা যাতে সিহঁতো অলপ উপকৃত হ'ব পাৰে ভিডিঅ'টোৰ দ্বাৰা নেক্সট ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ ইমানেই